নমস্কাৰ আপুনি কেতিয়াবা নিজকে প্ৰশ্ন কৰিছেনে যে স্কুল বাছৰ ৰং কিয় হালধীয়া হয় এই ভিডিঅ'টোৰ যোগেদি আপুনি জানিব পাৰিব কিয় স্কুল বাছৰ ৰং হালধীয়া হয় হেহে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাওক হালধীয়া ৰং হৈছে এনেকুৱা এবিধ ৰং যাক আমি বহু দূৰৰ পৰাও দেখিবলৈ সক্ষম হওঁ কুঁৱলী বা বেয়া বতৰতো এই ৰং আপোনাৰ চকুত পৰে ইমানেই নহয় বহুত ৰং একেলগে দেখিলেও হালধীয়া ৰংটোৰ ওপৰত আমাৰ চকু প্ৰথমতে পৰে বৈজ্ঞানিকৰ মতে হালধীয়া ৰংটোৰ পাৰ্শ্বীয় পৰিধি দৃষ্টি ৰঙা ৰঙৰ তুলনাত 1.24 গুণ বেছি যাৰ কাৰণে ৰঙা ৰঙৰ লগতে অন্যান্য ৰঙৰ তুলনাত হালধীয়া ৰং সোনকালে দেখা পোৱা যায় সেইবাবে স্কুল বাছত হালধীয়া ৰঙেৰে পেইণ্ট কৰা যায় যাতে ৰাস্তাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত নহয় আৰু ছাত্ৰ-ছাত্ৰীসকল নিৰাপদে থাকে ভিডিঅ'টো দিয়া এই তথ্যসমূহ কেনে লাগিল অনুগ্ৰহ কৰি কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু আপুনি যদি এই চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় আই অসম